বিয়া খাব ওলাইছোঁ ফুটবল ল'লোঁ আৰু এইফালে খাৰু পিন্ধি ল'লোঁ আঙুঠি পিন্ধি ল'লোঁ আৰু কি খাওঁ কি কৰোঁ সকলো দেখাই দিম চাব দেই শেষলৈকে। বিয়া এখন খাবলৈ যাবলৈ ওলাইছোঁ। এইফালে মুখখন ধুই আহিছোঁ, এইফালে চিৰাম অকণ ঘঁহি লৈছোঁ আৰু মেখেলা চাদৰযোৰ আগে পিন্ধি লৈছোঁ। যিমান গৰম হ'লেও উপায় নাই আৰু এয়া চাদৰ মেখেলা পিন্ধি আগে ৰেডি হৈ লৈছোঁ। তাৰপিছতহে মুখখন মেকআপ নকৰোঁ, যিখিনি মানে সদায় ঘঁহি থাকোঁ সেইখিনিয়ে ল'ম। আৰু এইফালে মোৰ মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে চাওক, দেখাই দিছোঁ অলপ। বিয়া খাবলৈ যাওঁ যিহেতু অলপ সাজি কাচি থাকোঁতে মাইকী মানুহৰ বহুত দেৰি হয় আৰু বিয়াৰ ব্লগ দিম বাৰু আপোনালোকক চাব। আৰু এতিয়া মই ওলাই লওঁ আৰু কাৰ বিয়া খাবলৈ যাওঁ ব্লগ চালে গম পাব আপোনালোকে, চাব দেই। বিয়ালৈ ওলাইছোঁ যেতিয়া ভিডিঅ' বনাওঁৱেই, সেইকাৰণে ভিডিঅ'টো বনাবই লাগিব। আৰু এইফালে অকণমান ষ্টাইল কৰি যাবলগীয়া হৈছে। কাপোৰযোৰ আনি থৈছিলোঁ, চিলাইও থৈছিলোঁ, পিন্ধিবলৈ ক'তো যোৱাও নাছিলোঁ, বিয়া ওলোৱাও নাছিলে। আজি এখন বিয়া খাবলৈ কাপোৰযোৰ পিন্ধিছোঁ। গৰম বহুত, তথাপিও গৰম বুলি কাপোৰযোৰ পিন্ধিবলৈ ক'তো ঠাই পোৱা নাছিলোঁ, সেইকাৰণে আজিয়ে পিন্ধি লৈছোঁ। আৰু কাৰ বিয়া খাবলৈ যাম আপোনালোকক ব্লগ দিম, চাব সেই ভিডিঅ'টো। মেখেলা চাদৰ পিন্ধি ৰেডি হৈ গ'লোঁ, ৰেডি হৈ ল'লোঁ আৰু এতিয়া গৈ থাকোঁ। চাওঁ ৰাজি চাওঁচোন, ৰজি এজনী কিহে পাইছে। মাইকী মানুহ ক'ৰবালৈ যাবলৈ হ'লে বহুত সাজি কাচি থাকিব লাগে। মেকআপ চেকআপ কৰি মানে ইফালে সিফালে ইটো সিটো কৰোঁতে বহুত টাইম লাগি যায়। বেছি মেকআপ নকৰোঁ বাৰু, অলপ ক্ৰীম অলপ ঘঁহি লৈছোঁ আৰু ইমানেই আৰু। এইফালে এয়া বিয়াৰ ৰিচিপশ্যন, ট্ৰাইবেল গেষ্ট হাউচ শিৱসাগৰ। আৰু এইফালে আহিয়ে কইনা মাকক লগ পালোঁ। এইফালে তামোল এখন খাই ল'লোঁ আৰু বিয়া ঘৰত চফ গুটি মেইন নহয় জানো, কেইটামান চফো খাই ল'লোঁ। আৰু আহি পাই লগে লগে কইনাজনীক গিফ্টটো দি ল'লোঁ, নহ'লে লৈ থাকিবলৈ অলপ অসুবিধা হয়। সেয়েহে তাইক এষাৰ মাত লগালোঁ আৰু গিফ্টটো দিলোঁ। জিতা যুগ্ম জীৱনৰ সুখী হওক তাকে কামনা কৰিলোঁ। সেইফালে আজি জিতাক কইনা সাজত সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে। মৰম লগা ভণ্টিজনী, নিজেই বিউটি পাৰ্লাৰ আছে, সদায় বেলেগক মেকআপ কৰি থাকে, ধুনীয়া কৰি থাকে। আজি তাই সঁচাকৈ নিজেই ধুনীয়াজনী হৈ পৰিছে। খন্তেক মই এনেকৈ কইনাৰ লগত। আৰু এতিয়া আমি এইফালে খানা খালোঁ, বুফে ছিষ্টেম, খানাও বহুত ধুনীয়া। বিয়া খালোঁ আৰু এতিয়া ওলাই আহিলোঁ। এনেকৈ চাওক, এইফালে পেণ্ডেলটোৰ এইফালে এইখন ইমান ধুনীয়াকৈ ফুলেৰে সজাইছে গেটখন। জিতা বিয়া খালোঁ, বহুত বেছি ভাল লাগিলে। আৰু এতিয়া যাবৰ সময়ত এনেকৈ আজিলৈ বাই বাই সকলোকে।